নমস্কাৰ। আজি আহাৰ মাহৰ ২৭ তাৰিখ ১৩ জুলাই বৃহস্পতিবাৰ ১৯৪৫ শকাব্দ ১৪৩০ ভাস্কৰাব্দ ২০২৩ ইংৰাজী চন। আজি সূৰ্য উদয় ৪:৩৯:৩০ সূৰ্য অস্ত ৬:১৮:৪১। আজি কৃষ্ণ একাদশী তিথি ৰাত্ৰি ঘণ্টা ৬:২৪:৫০ নক্ষত্ৰ কৃত্তিকা ৰাত্ৰি ঘণ্টা ৮:৫২:৩৩। আজি জন্মত বৃষ ৰাশি। মৰণত টোক দ্বিপাদ ৰাত্ৰি ঘণ্টা ৬:২৪:৫০ যোৱা ৩ পাদ। আজি আদ্য ঋতু হ'লে ৭ দিনীয়া প্ৰতিহিতা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক অশান্তি, অভাৱ বৃদ্ধি, কাৰ্যনাশ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আলহীৰ আগমন, নানান শুভ সংবাদ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সুযোগ লাভ, অৰ্থ লাভ, মনত আনন্দ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ হঠাৎ প্ৰাপ্তি, মনোবল বৃদ্ধি, আশাৰ সঞ্চাৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দক্ষতা প্ৰদৰ্শন, সুনাম অৰ্জন, অৰ্থ লাভৰ যোগ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নানান সুখ, কৰ্মত সাফল্য, মনোবল বৃদ্ধি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আনৰ দ্বাৰা ক্ষতি, শত্ৰু বৃদ্ধি, বিবাদৰ যোগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ নানান সমস্যা, কাৰ্যনাশ, খেলিমেলি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক অশান্তি, দুশ্চিন্তা, অৰ্থক্ষয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উপাৰ্জন বৃদ্ধি, সুযোগ লাভ, প্ৰশংসা লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনত শান্তি, সুখ ভোগ, আশাৰ সঞ্চাৰ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আনৰ দ্বাৰা ক্ষতি, বদনাম ভয়, দুশ্চিন্তা। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।